হয়, আজি বৰদিন উপলক্ষে আপোনালোকৰ কেনেধৰণৰ কাৰ্যসূচী ল'লে ৰাতিপুৱাৰ পৰা? বৰদিনৰ উপলক্ষে খুবেই উল্লাস মালহেৰে আমি এনে প্ৰতি বছৰে আমি বৰদিন উদযাপন কৰিয়ে আহিছোঁ। গতিকে এই বছৰো মানে আমি ঠিক আগৰ দৰে আমি তেনেকুৱা ধৰণে আমি পৰম্পৰাগত ৰক্ষা কৰি পেলাই আমি বৰদিন উদযাপন কৰি আহিছোঁ। খেল ধেমালি লগতে দুই এটা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আৰু আমাৰ যিটো পৰম্পৰা, আমাৰ যিটো মানে প্ৰীতিভোজনৰ আয়োজন সেয়া এতিয়া চলি আছে। গতিকে বৰদিনটো আমি তেনেকৈ প্ৰত্যেক মানে পৰিয়ালে আমি এনেকৈ মানে সহযোগ কৰি পেলাই আমি উদযাপন কৰি আহিছোঁ।